নমস্কাৰ, মোৰ নাম অমৰজ্যোতি দত্ত। আজি আমি এনে এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিব লৈছোঁ যাৰ জন্ম হৈছিল আজিৰ পৰা 180 বছৰ আগতে। আৰু এই যে এবছৰ আগতে আন্দোলন হ'ল বা বৰ্তমানো হৈ আছে এটা ভাষা আৰু এটা জাতিক কেন্দ্ৰ কৰি, এই কথাবোৰ যেতিয়া মনলৈ আহিছিল, এই ব্যক্তিজনৰ কথা আমাৰ মনলৈ আহিছিল, যিজন ব্যক্তি আমাৰ এই জাতি সত্তাটোৰ বাবে 180 বছৰ আগতে এনে কাম কৰি থৈ গৈছিল। শুনিলে আচৰিত হ'ব, তেওঁ মাত্ৰ 10 বছৰ আমাৰ মাজত আছিল, কিন্তু ইমান সময়ত তেওঁ অসমৰ স্বাৰ্থত, অসমীয়া ভাষাৰ স্বাৰ্থত এনে কি কাম কৰি থৈ গৈছে তেওঁক জনাটো এই সময়ত আমাৰ খুবেই প্ৰয়োজন। সেইবাবে আজি আমি কম্পাছৰ মজিয়াত আমি তেওঁক আলোচনা কৰিব লৈছোঁ। আহোমসকল যেতিয়া অসমত আছিল, সেই সময়ছোৱাত আমাৰ ভাষাটো কিন্তু অসমীয়া আছিল, কিন্তু ব্ৰিটিছসকল অসমত আহি মানৰ হাতৰ পৰা যেতিয়া অসমখন মুক্ত কৰিছিল 1826 চনত, অথন্তৰটো কিন্তু তাৰ পৰাই আৰম্ভণি ঘটিছিল, বিশেষকৈ ভাষাটোৰ ক্ষেত্ৰত। কিন্তু আচৰিত হ'ব, যাৰ বিষয়ে আমি আলোচনা কৰিব লৈছোঁ তেওঁৰ কিন্তু জন্মহে হৈছিল 1829 চনত, কিন্তু এই 20-30 বছৰৰ ভিতৰতে এনে এটা কি ঘটিল, তেওঁ অৱদান অসম আৰু অসমীয়া জাতিৰ বাবে সন্মানৰ বিষয়ে। যেতিয়া ব্ৰিটিছসকলে অসমখন ল'লে, তেওঁলোকৰ শাসন ব্যৱস্থাটো চলাবৰ বাবে এটা চৰকাৰী ভাষাৰ প্ৰয়োজন হ'ল। তেওঁলোকে লক্ষ্য কৰিলে যে কলিকতাৰ যিটো বঙলা ভাষা, অসমীয়াৰ লগত দেখোন কিবা এটা সাংঘাতিক মিল আছে। আৰু সেই সময়তে তেওঁলোকে কৰিলে কি, 1833 চনত অসমৰ অসমীয়াৰ ভাষাৰ ঠাইত বঙলা ভাষা অসমৰ স্কুল, কলেজ, অফিচ সকলোতে চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰিলে। এয়া আছিল অসমত অসমীয়া ভাষাৰ হেৰাই যোৱা সেই সময়ৰ দুৰ্ভাগ্য। অৰ্থাৎ ইমান বছৰ অসমীয়া চলি থকা অৱস্থাত কিন্তু কাৰোবাৰ ছত্ৰছায়াত অসমীয়াৰ ঠাইত বঙলা ভাষা চলি। চাওক, এয়া আছিল সৌ তাহানি দিনৰ কাহিনী, বৰ্তমানটো বাদ দিয়ক, আজিৰ পৰা 180 বছৰ আগৰ কাহিনী। কিন্তু এই মানুহজনৰ যেন জন্ম হৈছিল তাৰ বাবেই, আকৌ অসমত অসমীয়া ভাষাৰ যেন স্থাপনৰ বাবেই। কেনেকৈ বঙালী ভাষাৰ ঠাইত অসমীয়া প্ৰৱৰ্তন কৰিব পাৰি, অহোপুৰুষাৰ্থ চেষ্টাৰ কৰা কেইজনমান ব্যক্তিৰ তালিকাত আমি তেওঁক মূল হিচাপে ক'ব পাৰোঁ। মাত্ৰ 29 বছৰ জীয়াই থাকি অসমীয়াৰ স্বাভিমানৰ এক সত্তাৰ বাবে তেওঁ যি কৰি থৈ গ'ল, ইতিহাসৰ পাতত তেওঁ সদায় জিলিকি থাকিব। আৰু তেওঁৰ নাম আছিল আনন্দৰাম ঢেকীয়াল ফুকন। এই নিচেই চুটি জীৱনকালৰ ভিতৰতে আনন্দৰাম ঢেকীয়াল ফুকনে অসম আৰু অসমীয়া জাতিৰ, বিশেষকৈ অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা কৰি থৈ গ'ল। আৰু সেই স্বকীয়তাই অসমীয়া জাতিক জীয়াই থকাৰ ভেটি স্থাপন কৰি থৈ গ'ল। আনন্দৰাম ঢেকীয়াল ফুকনক অসমীয়া নৱজাগৰণৰ নায়ক বুলি আমি অভিহিত কৰিব পাৰোঁ। আজিকালি চিঞৰি আছোঁ যে বাঙালী আগ্ৰাসন বৃদ্ধি পাব, কিন্তু আজিৰ পৰা 150-160 বছৰ আগত এই পৰিস্থিতি ইতিমধ্যে সৃষ্টি হৈছিল। ভাবক কথাষাৰ, আজিৰ পৰা 180 বছৰ আগতে 19বিংশ শতিকাত শিক্ষিত আৰু জাতি সচেতন অসমীয়াসকলৰ চিন্তাত বঙালী ভাষাৰ আগ্ৰাসন প্ৰতিহত কৰা আৰু অসমীয়া ভাষাৰ সাহিত্য পুনৰ উদ্ধাৰ তথা প্ৰতিষ্ঠাৰ বাবে জাতীয় মহাৰণখনৰ ৰণশিঙা বজাই দিয়া আৰু প্ৰথম আৰু প্ৰধানী মানুহজনেই আছিল আনন্দৰাম ঢেকীয়াল ফুকন। সেয়েহে গুণাভিৰাম বৰে কৈছে, আদালত আৰু লোকৰ অৱস্থা দেখি অসমীয়া ভাষা চলাবৰ নিমিত্তে যেন ফুকনৰ জন্ম হ'ল। আৰু তেওঁ অসমীয়া ল'ৰাৰ মিত্ৰ যিখন পুস্তক আনন্দৰাম ঢেকীয়াল ফুকনে অসমীয়াত প্ৰচাৰ কৰিলে। অসমীয়া ভাষাৰ প্ৰতি তেওঁৰ যিমান যত্ন আৰু আগ্ৰহ আছিল, তাক লিখাটো বাহুল্য। তেওঁ জীয়াই থকা সময়ছোৱাত অসমীয়া ভাষাৰ একো উন্নতি নেদেখিলে, কিন্তু যিখিনি কৰি থৈ গ'ল তাৰ বাবে 1872 চনত চাৰ্লছ জৰ্জ কেম্বল, লেফটেনেণ্ট গভৰ্ণৰ চাহাবৰ আজ্ঞাৰে সেই অসমীয়া ভাষা দেশত প্ৰচলিত হ'ল। সেই অসমীয়া ল'ৰাৰ মিত্ৰ সংক্ষিপ্তৰূপে এই দেশৰ বিশ্ববিদ্যালয়সমূহত এতিয়া প্ৰচাৰিত হৈছে। অসমীয়া ভাষাৰ উন্নতিৰ মূল এইজনেই আছিল আনন্দৰাম ঢেকীয়াল ফুকন। আনন্দৰাম ঢেকীয়াল ফুকনৰ অসমৰ বাবে সৰ্বোত্তম অৱদান হৈছে অসমীয়া ভাষাক অসমত চৰকাৰী ভাষাৰূপে প্ৰতিষ্ঠা কৰা। সেই সময়ত অসমৰ বিষয়ে অধ্যয়ন কৰিব আহিছিল মিল চাহাব, আৰু তেতিয়া আনন্দৰাম ঢেকীয়াল ফুকনে ইংৰাজীতে লিখা অবজাৰভেশ্যন অন দ্য এডমিনিষ্ট্ৰেশ্যন অফ দ্য প্ৰভিন্স অফ আছাম আৰু এ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ বাই এ নেটিভ, এই দুখন প্ৰতিবেদন তেওঁৰ হাতত জমা দিয়ে। ভাষা উদ্ধাৰৰ আছিল ইয়াত তেওঁৰ প্ৰথমটো পদক্ষেপ, যাৰ বাবে সমগ্ৰ জাতিটোৱে তেওঁক সদায় স্মৰণ কৰি ৰাখিব। এই অবজাৰভেশ্যন অন দ্য এডমিনিষ্ট্ৰেশ্যন অফ প্ৰভিন্স অফ আছামত তেওঁ মাত্ৰ 24 বছৰ বয়সতে লিখা আছিল, আৰু এইখন 1847 চনত মাহেকীয়া আলোচনী অৰুণোদয়ত প্ৰকাশ হৈছিল, য'ত আনন্দৰামে অসমৰ ভাষা সমস্যাৰ লগতে অন্যান্য বিষয়সমূহ যেনে ভূমি ৰাজহকৰ নিৰ্ধাৰণ কৰা, কৃষি কৰ্ম, শিক্ষানুষ্ঠান, জ্ঞানৰ সংখ্যা, জন্ম মৃত্যু, স্বাস্থ্য, আইন আদালত, এই বিষয়বিলাকে ঠাই পাইছিল। আৰু এই প্ৰতিবেদনৰ যুক্তিপূৰ্ণ তথ্য হৈছিল ব্ৰিটিছ বিচাৰপতি মফাট মিলছ। এইখনৰ পিছতে তেওঁৰ আনখন প্ৰতিবেদন এ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ এণ্ড ভাৰ্নিকুলাৰ এডুকেশ্যন, উক্ত প্ৰতিবেদনত অসমীয়া ভাষাৰ পুনৰ বাসনৰ সপক্ষে তেওঁ 7টা অকাট্য যুক্তি দাঙি ধৰিছিল। প্ৰাচীন ভাষা সাহিত্য, বুৰঞ্জী সাহিত্যৰ লগত পঢ়ুৱৈৰ এক
আৰম্ভৰ সংযোগ তেওঁ প্ৰশস্ত কৰি তুলিছিল আৰু এনেদৰে একাংশ আমেৰিকান মিছনেৰীৰ সান্নিধ্যত আৰু ব্ৰিটিছ কিছুমান প্ৰশাসকৰ সদিচ্ছা পাই আনন্দৰাম ঢেকিয়াল ফুকনৰ বাস্তৱমুখী প্ৰচেষ্টাৰ বাবে ঊনবিংশ শতিকাৰ চতুৰ্থ দশকৰ পৰা এটা সময়ৰ পিছৰ পৰা অসমত ভিন্নমুখী জ্ঞান বিজ্ঞান স্বকীয় ভাষা সাহিত্য চৰ্চাৰ লগতে বিদ্যা শিক্ষাৰ এক সুকীয়া পৰিৱেশ গঢ় উঠিছিল আৰু অতি কম সময়ত মৃত্যু হোৱা আনন্দৰাম ঢেকিয়াল ফুকনে আধুনিকতাৰ বাৰ্তাবাহক সমৃদ্ধিশালী জাতি গঢ় দিয়া স্বপ্নদ্ৰষ্টাৰ শিক্ষিত মধ্য শ্ৰেণীটোৰ আমি আদিপুৰুষ বুলি ক'ব পাৰোঁ তেওঁ 1847 চনত লিখা ইংলেণ্ডৰ বিৱৰণ ৰচনাখনত অসম আৰু অসমীয়া জাতীয় জীৱনৰ এনে সন্দিক্ষণত যিসময়ত মুষ্টিমীয় কেইজনমান ব্যক্তিয়ে সেয়া আৰম্ভণি কৰিছিল ভাষা সাহিত্যৰ পুনৰ উদ্ধাৰৰ সেই প্ৰচেষ্টা আনহাতে এই ৰচনাখনৰ যোগেদি প্ৰতিফলিত হৈছে এজন ছাত্ৰৰ সেই স্বদেশ প্ৰেমৰ পৰিচয় জিজ্ঞাসু মানসিকতাৰ লগতে যুক্তিবাদী চিন্তাৰ উন্মেষ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনী ৰচক গুণাভিৰাম বৰুৱাই লিখিছে কলিকতাত পঢ়ি থাকোঁতে তেওঁ ইংলেণ্ড গ্ৰীচ দেশৰ ইত্যাদিবিলাকৰ বিষয়ে অধ্যয়ন কৰিছে কিন্তু আনন্দৰামে কোনোদিন কিন্তু ইংলেণ্ড দেখা নাছিল ইতিহাস অধ্যয়নে জন্ম দিয়া ঢেকিয়াল ফুকনে ইংলেণ্ডৰ বিৱৰণীত তোমালোকে গমি চালি বুজিবা যে তোমালোকৰ দুৰৱস্থাৰ হেতু বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু সেই মন্তব্য অস্তিত্বৰ সংকটত ককবকাই থকা আজিৰ অসমীয়া হাৰে হাৰে উপলব্ধি কৰিব নোৱাৰাটো জাতিৰ বাবে চৰম দুৰ্ভাগ্যজনক আনন্দৰাম ঢেকিয়াল ফুকনে আজিৰ পৰা 80 বছৰ আগতে অসমক ইংলেণ্ডৰ লগত তুলনা কৰি থৈ গৈছিল আৰু সেই সময়তে তেওঁ কৈ থৈ গৈছিল অসমীয়া মানুহে নিজৰ উন্নতি কৰিবলৈ হ'লে হীনমন্যতা আৰু মনৰ পৰা সেই অহামিকাবোধটো দূৰ কৰিব লাগিব আৰু সেয়েহে সকলোকে তেওঁ দেশপ্ৰেমিক মানৱদৰদী সুচৰিত্ৰবান হ'বলৈ আহ্বান জনাই থৈ গৈছিল আৰু তেওঁ লিখিছে যে ল'ৰাসকল তোমালোকে আটাই এক বাক্য হৈ কাৰো হাক নুশুনি বিদ্যাত আটাই চিত্ৰ আৰু শক্তি দিয়া আনহাতে আনন্দৰামে সেই কৃপাময় জগদীশ্বৰ এই দেশৰ লোকসকলক সভ্য জ্ঞানী ধাৰ্মিক কৰিবলৈ মতি দিয়া যি সময় অসম হাবিগুচি ফুলবাৰী হ'ব নৈত ডুঙাগুচি জাহাজ হ'ব বাঁহৰ গুচি শিলিতাৰ হ'ব গাঁৱে গাঁৱে হাজাৰ হাজাৰ প্ৰভাৱশালী হ'ব যি কালত লোকসকলে পৰস্পৰৰ হিংসা নকৰি আটাই ভাতৃ স্নেহ কৰিব সেই সময় পিতা জগদীশ্বৰ সেয়া ঘটোৱা বুলি অসমীয়া জাতিটোক লৈ তেওঁ সপোন দেখিছিল আৰু সেই তাহানাৰ দিনতে চাওক তেওঁ মহানুভৱতা সেয়া আছিল ঢেকিয়াল ফুকনৰ স্বদেশ অনুৰাগ আৰু এয়াই আছিল আনন্দৰাম ঢেকিয়াল ফুকন এই যে আমি আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে আমি যে এই কথাখিনি আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ ইয়াৰ কথাখিনি আমি লৈছিলোঁ হেমন্ত কুমাৰ ভঁৰালীৰ 1000 বছৰ 100 গৰাকী অসমীয়া আৰু নন্দ তালুকদাৰৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনা সমগ্ৰ আৰু লিখক তপন কুমাৰ শৰ্মাৰ এক ৰচনাৰ পৰা আমি এই গোটেই কথাখিনি গ্ৰহণ কৰিছিলোঁ ধন্যবাদ